হাই ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? ভালে আছে নিশ্চয়। যদি আপুনি এজন টিচাৰ হয়, বিজনেছমেন হয়, সেল্ফ এমপ্লয়মেণ্ট হয়, হাউচৱাইফ হয়, বা যদি আপুনি এজন ছিংগাৰ হয়, প্ৰত্যেকজনৰ কাৰণে ফাইনেন্সিয়েল প্লেন কৰাটো বহুত ইম্পৰ্টেণ্ট। কাৰণ আমি যেখিনি ইনকাম কৰোঁ, কহয়দি কেনেকৈ খৰচ হৈ যায় গমেই নাপায়। ইনষ্টেণ্ট তৎক্ষণাত খৰচ হৈ যায়। মোতকৈ আপোনালোকে বেছি ভালকৈ জানিব, কাৰণ আপোনালোকৰ লগত এইটো প্ৰায় হৈ থাকে। দেখাত এজন গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট বা প্ৰাইভেট এমপ্লয়মেণ্ট, কিন্তু লগত এটকাও নাথাকে, সম্পূৰ্ণ জেব খালী হৈ যায়। কাৰণ আমি ফাইনেন্সিয়েল প্লেন নকৰোঁ বা ফাইনেন্সিয়েল প্লেনিং কৰিব নাজানো। যদি আপুনি এজন যিকোনো আৰ্নিং পাৰ্চন হয়, তেতিয়াহ'লে আপোনাৰ বছৰে বছৰে ইনকাম বা চেলাৰী ইনক্ৰিজ হয় নিশ্চয়। যেতিয়া চেলাৰী বা ইনকাম বাঢ়ে, মনটো বহুত ভাল লাগে, কিন্তু 2-3 দিনমান যোৱাৰ পাছত চেম একে অৱস্থা হয়, লগত এটকাও নাথাকে। তাৰ কাৰণে বন্ধু বান্ধৱী বা ফেমিলি মেম্বাৰৰ পৰা আমি সকলোৱে এটাই কথা শুনিবলৈ পাওঁ, ৰবি ক, বহুদিন মূৰত ফোন কৰিলি আজি, কেনে আছ তই? ভালে আছো ৰ। কৰোণাৰ কাৰণে বেপাৰ বাণিজ্য বহুত বেয়া। এটা কথাৰ কাৰণে ফোন কৰিছিলোঁ কি? মোক 10,000 টকা লাগিছিলে। হয় নেকি? তই বেয়া সময়ত ফোন কৰিলি নহয়, বৰ্তমান নায়েই। তোৰ নাথাকে দে। তই সদায় নাই দেখোন থাকা। 30-50 হাজাৰ দৰমহা পা দেখোন। সঁচাই নাই, তোক আৰু মিছাই কম নেকি? চেলাৰী ইনক্ৰিজ হোৱাৰ পাছতো পইচা দি নটা হয়, কিয়? কি কাৰণ? প্ৰথম কাৰণ, আমি কোনেও ফাইনেন্সিয়েল প্লেন নকৰোঁ। দ্বিতীয় কাৰণটো হৈছে, আমি সকলোৱে মুদ্ৰাস্ফীতি মানে ইনফ্লেশ্যনক গুৰুত্ব নিদিওঁ। এটা এক্সাম্পল চাওঁ আহক। ধৰি লওক আপোনাৰ ইনকাম 5,000 টকা। মাৰ্কেটতো ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতি 5,000 টকা চলি আছে। তো আপোনাৰ 5,000 টকা ইনকামখিনি দি বয় বস্তু কিনাতে 5,000 টকাটো খৰচ হৈ গ'ল। তো আপোনাৰ হাতত কেই টকা থাকিল? এটকাও নাথাকে। যদি আপোনালোকৰ লগত সদায় পইচা থকাটো বিচাৰিছে, তেনেহ'লে আমি সকলোৱে ইনফ্লেশ্যনতকৈ বেছিকৈ ইনকাম কৰিব লাগিব। আৰু এইটো তেতিয়াই সম্ভৱ হয়, যেতিয়া আমি এক্টিভ ইনকামৰ লগে লগে ইনভেষ্টমেণ্ট কৰিব ষ্টাৰ্ট কৰোঁ। মাৰ্কেটত বিভিন্ন ধৰণৰ বহুত ইনভেষ্টমেণ্ট অপশ্যন আছে। তাৰে আমি 2-3টাৰে নাম জানো, যেনে FD, RD, PPF, সুকন্যা সমৃদ্ধি যোজনা। যদি আপুনি ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছে আৰু যদি আপুনি সদায় হেপী হৈ থাকিব বিচাৰিছে, আজিয়ে ইটাৰ পৰাই ফাইনেন্সিয়েল প্লেন কৰা আৰম্ভ কৰক। আজিলৈ এইখিনিয়ে আছিল। যদি আপোনালোকে কিবা শিকিব পাৰিছে, জানিব পাৰিছে, ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী বা ফেমিলি মেম্বাৰৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ তেওঁলোকেও জানে যাতে ফাইনেন্সিয়েল প্লেন কৰাটো আৰু ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতিৰ কিমান গুৰুত্বপূৰ্ণ। থেংক ইউ।